আজি আপোনালোকক দেখাম এই দুখন বাইকৰ ভিতৰত মানে এখন আছে আপাচি বাইক RTR 160 cc হয় আৰু এইখন হৈছে গ্লেমাৰ অল্ড মডেলৰ 125 cc এই দুখন মানে কম্পেয়াৰ কৰিম আজি কোনখনৰ বেছি জোৰ হয় আৰু বাইকখনৰ আমি ৰছী লগাই দুইফালে টানিম কোনখনে বেছি মানে পাৱাৰ আছে কোনখনে লৈ যাব পাৰে বাইকখন আমি চাম এই দুখন বাইকৰ ভিতৰত ঠিক আছে চাই থাকক Through the highways till my shadow turns to sun rays and on we'll go through the wastelands through the highways and on we'll go finding life along the way melodies we haven't played no I don't want no rest echoing around these walls fighting to create a song এতিয়া আপোনালোকে চাব পাৰে আমাৰ দুইখন বাইক পুৰা ৰেডি আমি দুইফালে ৰছী বান্ধি লৈছো এতিয়া আমি দুইটা বহিম আৰু আমি চাম কোনখনৰ জোৰ বেছি গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক till my shadow turns to sun rays and on we'll go through the wastelands through the highways and on we'll go জানিছানে গতিকে দেখিব পাইছে আপোনালোকে দুইখনত আমি ৰেস লগাইছো হৈছে গৈ কি এখন হৈছে অল্ড মডেলৰ গ্লেমাৰ এখন হৈছে আপাচি নিউ মডেলৰ ক'বলৈ গ'লে এতিয়া দেখিব পোৱা গৈছে যে গ্লেমাৰখনো অলপ মানে জোৰ আছে আৰু মানে অল্ড মডেল গতিকে মানে যেনেকে ভাবিছিলো তেনেকে একচুয়ালি আমি যেনেকা ভাবিছিলো একদম মানে গ্লেমাৰে নোৱাৰে মানে একদম মানে মই ভাবিছো মই ক'ত উৰি গুচি যাম মোৰ ফিলটো একচুয়ালি এনেকা আছিল যে মই যেতিয়া বাইকখনত আছিল মোৰ প্ৰথমবাৰ এনেকা লাগিছিল যে মই এখন উৰি গুচি যাব চাইকেল টানিলো কিন্তু এনেকা একচুয়ালি না ৰিয়েলিটিত বস্তুটো একচুয়ালি বেলেগ এখন গ্লেমাৰখনৰো বহুত পাৱাৰ আছে আৰু আপাচিখনো এবাৰ টানি লৈ গৈছে দেখা পাইছে আপোনালোকে অল্ড মডেলৰ গ্লেমাৰ হয় সেইকাৰণে বহুত জোৰ আছে চাগে নিউ যিবিলাক বনাইছে ইমান এটা জোৰ নহয় বাইকখন আজি গম পাইছোঁ পেলাই গতিকে আৰু আপোনালোকে দেখা পাইছে এনেকুৱা চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰি দিব থেংক ইউ I don't wanna waste what's left. The storms we chase are leading us, and love